গাইছ অন্য এটা নতুন ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান ৰাতি হোৱাৰ 4:42 হ'ল। এতিয়া ব্লক ক্লুজ দিয়া ওচৰত যাওঁ। ব্লক দেখছি গাইছ ইয়াৰ নামমান দিন 10 মিনিট ৰখা দিছিলোঁ, ঘুমটি গেল। কি ঘুমটি গেলচোন দেখছি ইয়াকে 10 মিনিট ৰখা দিলোঁ, এতিয়া ঘুমটি মাৰি গেল। ক'ৰ মই ঘুমটি মাৰিলি 10 মিনিট ৰখা দিছোঁ দিয়ক। গাড়ীত ঘুমাই আছে। বলক বলক কি বলক 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 আৰু নতুনকৈ ষ্টাৰ্ট দিছে মাজনীয়া পাই চিংৰা দোকান দেখাই থব ভালে দোকান আহিবা পাৰে। সেইকাৰণে শিখৰে মেইন আৰু গৈছে আমাৰ কালী পূজাখন এতে হ'ব। ইভাগে ৰাস্তাই আমাৰ যি কুলদ্ৰা আছে ইভাগে সোমোৱা ৰাস্তা এটা আছে, কালী পূজাখন হ'ব। বস্তাৰখন বৰ্তমান এটা মই জাগাত কৈছোঁ কি আছে একো নাই। আমি এনাই আৰু এখিনি আমাৰ মেইন ভিডিঅ' এখিনি লোকেশ্যনটো এতিয়া সদায় ভক পাই থাকোঁ। আমি এটা ষ্টাৰ্টিঙো কৰিম, সদায় কৰি থাকিম। এতিয়া এটা কথা আছে আপোনালোকৰ লগত কৈ আছোঁ। লোকেশ মই এটা কথা কৈ আহিছোঁ, মানে মই বনাম কিউএনএ মানে আপোনালোকে মোক মানে প্ৰশ্ন সুধিব, মানে এইটো ভিডিঅ'ৰ মানে কমেণ্টৰ তলত মানে মোক মানে প্ৰশ্ন কৰিব যে মানে ক'ত ঘৰ কি কথা যি সোধে আৰু আপোনালোকে চব উত্তৰ দিম নেক্সট ভিডিঅ'। আজি হৈছে তাৰিখটো 25 তাৰিখ, আৰু 25 তাৰিখ হ'লে আপোনাৰ আৰু 27 তাৰিখ মানে ভিডিঅ' দিম। বঢ়িয়াকৈ আপুনি যিমান কৰে এতিয়া ধৰক মই কুলদ্ৰা কৰিছে ধৰক মই কুলদ্ৰা ধৰক মানে বহুতটা মানে ক'লা। এতিয়া ধৰক মই কুলদ্ৰা সুধিলাক ক'ত ঘৰ কি কথা এতিয়া সুধিলি আপোনালোকক পাৰে যিমান যি সোধে পুৰা একদম কমেণ্ট মাৰি পুৰা ধামাকা কৰি দিয়ক কমেণ্ট বক্সটো। আপোনাক পুৰা একদম 27 তাৰিখ বা 28 তাৰিখ ভিডিঅ' এটা দি আছে। প্ৰথম বস্তুটো মই সুধিব যায় আপোনাৰ মুখলি কি পখলিত কি আছে কওক লাগে সেইটো কওক। কোনটো এই মুখলি পখলিটো লৈ আছে কি আছে ইফালে নাই ইফালে আছে এই পখলিটোত কি আছে মুখখন আগত দেখা মই জিভা কিবা এটা আছে আপুনি শিখৰ তামোল আছে কওক সেইটো কমেণ্ট দিছে আছে কিবা কি আছে একো নাই মোৰ শিখৰ আছে শিখৰ কমেণ্ট মই ধামা কৰি দিয়ক পুৰা কমেণ্ট বক্সটো যি সোধে আপোনাক পুৰা উত্তৰ দি থাকিম। তো এতিয়া প্ৰশ্ন কৰি ভাই দিয়ক পুৰা চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, প্ৰশ্ন সুধিব কি এনচাৰ দিয়ে চাওঁ সেয়া আৰু কি আছে পুৰা মানে সেই কৰি দিয়ক মানে কওঁ যি সোধে সোধক মোক আৰু মানে আপোনালোক মানে এনচাৰ দি থাকিম দিয়ক। সোধক যি সোধে সোধক চব এনচাৰ দিম। তো বৰ্তমান 4:55 হ'ল। এতিয়া ঘৰতে যাব লাগে লাহে লাহে। এতিয়া ভ্লগটো বেছি লাম্বাও নহ'ল, এতিয়া এণ্ডিং কৰি দিম অলপ পিছত এতিয়া অলপ আড্ডা মাৰোঁ। তো সোধক সোনকালে সোধক। মই ভিডিঅ' চা না চাওঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এই বঢ়িয়া। এতিয়া এটা মানে সৰুকে এটা খেলা এটা কৰি দিম নাই দে সেইগুলো আকৌ খেলাখান তো গৈছ বঢ়িয়াকৈ দি দিছোঁ আগ দিনকে হা কি খেলাখান বোলে তো ভাই না কি হচ্ছি না তো হেডলা হয়েছি চিন্তাল দিয়া 1 2 3 আৰম্ভ লাহে লাহে থাকি না লাহে দে লাহে নল্লি কবি দে লাষ্টতে থাকে দেই চিনেমা আগতে আহিল
চিন্ময় সি ফাৰ্ষ্ট দে ই ফাৰ্ষ্ট গাইছ এই আগতি অল্লা ই অল্লাক ফাৰ্ষ্ট হৈছে ই আমাক চাৰে বাবু কেনে অনুভৱ একদম ভাল লাগিছে গাটো একদম ভাল এ পাঁচি গাইছি সৰু চলটো আহোঁগে বুঢ়া মনত কৰা নলাগে কি কবি নেক্সট টাইম চিন্ময় গ'ল দিয়ে আমি স্পিড দিব পাৰো মানে ৰিস্ক দিব পাৰি ৰেচাৰ হ'ব দিয়ক আৰু এতিয়া ঘৰত যাওঁ এতিয়া বঢ়িয়াকে এতিয়া ঘৰত যাবলৈ ওলাইছোঁ তো কুলতৰা ব'ল যাওঁ মই ঘৰত যাওঁ ভুলি যাব লাগিব কিয়া হে মই কি যাম হাও কিয় না কৰিলি মই কষ্ট কৰি ঘৰ উঠাই আনিলি এতিয়া মোক তুমি কিবা খেদ পাইছে নেকি এই ক্লিপটো কাটি দিছোঁ এইটো দেই এটা কথা হ'ল গাইছ মই ক'লো তই ঘৰত থৈ আহিবা মই মানে টিহুত যাম এতিয়া বোলে মোক পতা নালাগছে হাগা ইলৈ দাউৰি যাব মোৰ গাড়ী সোনকালে যাবি ইলৈ দাউৰি গ'লে বোলে সোনকালে যাব দে আৰু কি ক'ম আৰু সেয়ে মই যাওঁ দে যা বৰ্তমান বাচ্ছি 5:02 তো এতিয়া ভ্লগটো এটা এণ্ডিং কৰি দিওঁ যদি আৰু এতিয়া বঢ়িয়াকৈ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু পূৰা ধামাকা মানে যিমান মানে কমেণ্ট কৰি দিয়ক পূৰা নেক্সট ভিডিঅ'ত মানে বঢ়িয়াকৈ একদম যি লাগে আপোনালোকক মই পূৰা একদম যি মানে সুধিয়াই মানে সেইকেইটা কৈ দিম তো এতিয়া ভ্লগটো এণ্ডিং কৰি দিলোঁ তো বাই বাই হচি